ভালেই হোক বেয়াই হোক অসম আৰু বাংলাদেশৰ অতীজৰে পৰা এটা সম্পৰ্ক আছে 1971 চনৰ পাকিস্তান আৰু বাংলাদেশৰ গৃহযুদ্ধত বহুত লাখ লাখ বাংলাদেশীৰ মৃত্যু হৈছিল তেতিয়াৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হস্তক্ষেপত বহু বাংলাদেশীক অসম তথা পশ্চিম বংগত আশ্ৰয় দিয়া হ'ল যেতিয়া বাংলাদেশ স্বাধীন হৈ গ'ল তেতিয়া বহুত বাংলাদেশী পুনৰ ভাৰত এৰি বাংলাদেশলৈ ঘূৰি গ'ল যদিও বহুত বাংলাদেশী ইয়াতে ৰৈ গ'ল সেই যে অহা যোৱা চলিল আজিও বাপেকে সেই অহা যোৱা চলিয়ে আছে তাৰ পাছত সময়বিলাক পাৰ হ'ল যদিও বহুতে অসমত বাংলাদেশীৰ এই ইস্যুটোক লৈ ৰাজনীতি কৰিলে পাৱাৰতো আহিলে আৰু গ'লো কিন্তু দুখৰ কথা আজি পৰ্যন্ত এই বাংলাদেশী সমস্যাটো শেষ নহল সীমান্ত আজিও উন্মুক্ত হৈয়ে ৰ'ল নমস্কাৰ এতিয়া আহিছো মেইন কথাটোলৈ বাংলাদেশত 15 বছৰ ৰাজত্ব কৰা শেখ হাসিনা চৰকাৰৰ পতন হ'ল আৰু যেনে তেনে প্ৰাণ লৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী হেলিকপ্টাৰে ভাৰতবৰ্ষ আহি পালেহি আৰু এতিয়া লণ্ডনলৈ যোৱাৰ যোজা চলাই আছে একদম ৰিসেন্ট বাংলাদেশত আচলতে কি হৈছিল ফটাফট কৈ দিছো দেই লগতে ইয়াৰ প্ৰভাৱ আমাৰ অসমত কি হ'ব পাৰে তাৰ বিষয়ে আমি কথা পাতিম বাংলাদেশত স্বাধীনতাৰ সংগ্ৰামীসকলৰ বাবে তাত চৰকাৰী চাকৰি আৰু আন ক্ষেত্ৰত 30% ৰিজাৰ্ভেশ্যন আছিল মাজতে এই ৰিজাৰ্ভেশ্যন ব্যৱস্থাৰ অন্ত হৈছিল যদিও পুনৰ এই ব্যৱস্থাৰ আৰম্ভণি কৰে হাসিনা চৰকাৰে বৰঞ্চ আগতে এই ৰিজাৰ্ভেশ্যন কেৱল স্বাধীনতা সংগ্ৰামীৰ কাৰণেহে আছিল কিন্তু এতিয়া নতুনকৈ স্বাধীনতা সংগ্ৰামীৰ পুতেক বুৱাৰীয়েক নাতি পুতেক ইষ্টমুক্ত কুটুম্ব সবৰ কাৰণে এই ৰিজাৰ্ভেশ্যন ব্যৱস্থা ৰখা হ'ল চাবলৈ গ'লে এই ব্যৱস্থা বেয়া কি আছিল স্বাধীনতা সংগ্ৰামী পাব লাগে ৰিজাৰ্ভেশ্যন কিন্তু ভালকৈ যদি আমি বুজি পাওঁ তেতিয়া হলে দেখিব যে বাংলাদেশত এই কোটাৰ বাবে যোগ্য মানুহ মাত্ৰ 0.13% 1.3% আৰু চাকৰি ৰিজাৰ্ভেশ্যন 30% 30% মানে এই কোটাৰ অন্তৰ্ভুক্ত হোৱা সব মানুহে চাকৰি পোৱাটো খাটাং কেনেকৈ মানুহ কম 0.13% আৰু ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো বেছি 30% এই নতুন ব্যৱস্থা ছাত্ৰ সমাজত ক্ষুব্ধ হৈ পৰিলে ছাত্ৰ সমাজৰ মতে শেখ হাসিনা এই ব্যৱস্থাৰ সহায়ত উচ্চ পৰ্যায়ৰ বিষয় কৰ্মচাৰী সকলকো নিয়োগ কৰিব নিজৰ অনুগত মানুহক যি মানে এই মানুহখিনিয়ে হাসিনাৰ মতে কাম কৰিব মানে হাসিনাই খেল খুচি মতে দেশখন চলাব খুজিছে আৰু বাতৰি অনুসৰি শেহতীয়া নিৰ্বাচনটো এক পাৰ্টিৰ ইলেকশ্যন টাইপ কৰি পেলালে হাসিনাই আৰু বিৰোধী নেতাবোৰক সৰুসুৰা গোচৰত জেলত ভৰাই ৰাখিলে ভয় ভাবুকিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ল লগতে নিৰ্বাচন আয়োগ আৰু তদন্তকাৰী সংস্থাবোৰক নিজ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিবলৈ লৈছিল মানে পুৰা ডিক্টেটৰ আছিল সাধাৰণ জনতাৰ পৰা এইবোৰ কথা লুকাই নাথাকিল আৰু সাধাৰণ জনতাই লাহে লাহে ইয়াৰ প্ৰতিবাদ আৰম্ভ কৰিলে ছাত্ৰ সমাজৰ প্ৰতিবাদ কিন্তু প্ৰবল হৈ চলিবলৈ ধৰিলে আৰু এই গণতান্ত্ৰিক প্ৰবল প্ৰতিবাদ আন্দোলনক মহিমূৰ কৰিবলৈ হাসিনাৰ নিৰ্দেশত 200 বুলি কৈছে প্ৰায় 1000 মান ছাত্ৰ ছাত্ৰীক শূন্য দূৰত্বৰ পৰা গুলিয়াই মাৰি পেলোৱা হ'ল লগে লগে গোটেই দেশৰ জনতা পুৰা জ্বলি উঠিবই আৰু তাৰ মাজতে খেমাই ক'লে যে তেওঁলোকে আৰু কোনো প্ৰতিবাদকাৰীৰ ওপৰত এনে ধৰণে গুলীচালনা নকৰে তেতিয়া হাসিনা পাৰ্টিৰ ষ্টুডেণ্ট লীগ কৰ্মকৰ্তাৰ হাতত যিবিলাক তেওঁলোকৰ আবামী লীগৰ এটা ষ্টুডেণ্ট ইউনিয়ন থাকে তেওঁলোকৰ হাতত বন্দুক তুলি দিয়া হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলক একদম শূন্য দূৰত্বৰ পৰা পুনৰ মৰা হ'ল কিন্তু দেশ এখনৰ সাধাৰণ জনতা যেতিয়া কিবা এটা কৰিম বুলি ঠানি ল'ব তেতিয়া আৰু শূন্য দূৰত্বৰ পৰাই হওক বা দূৰৰ পৰাই হওক গুলি শেষ হৈ যাব কিন্তু মৰিবলৈ ভয় নকৰা প্ৰতিবাদী জনতা কিন্তু শেষ নহ'ব নহয় জানো ফলস্বৰূপে হাসিনাই যেনে তেনে প্ৰাণ লৈ সাৰিবলগীয়া হ'ল আৰু ডিক্টেটৰশ্বিপৰ এক যুগৰ হ'বলগীয়া পৰিসমাপ্তি এটা ঘটিল এতিয়া ভাৰত তথা অসমত ইয়াৰ প্ৰভাৱ কি হ'ব পাৰে আমি এবাৰ কথা পাতি লওঁ হাসিনা পাৰ্টি মানে আবামী লীগৰ লগত ভাৰতৰ সম্পৰ্ক অতীতৰে পৰা ভালে আছিল লগতে নতুনকৈ যিটো পাৰ্টি এতিয়া চৰকাৰ গঠন কৰিব সেই পাৰ্টিৰ লগত আমাৰ দেশৰ সম্পৰ্ক বৰ এটা ভাল হয়তো নহয় ইয়াৰ সুযোগ চীনৰ দৰে দেশে ল'ব পাৰে আৰু ভাৰতৰ বহুত ডাঙৰ প্ৰজেক্ট বাংলাদেশত চলি আছিল বিশেষকৈ আদানী গ্ৰুপৰ কেইবাটাও ডাঙৰ প্ৰজেক্ট তাত চলি আছিল এই প্ৰজেক্টসমূহ বন্ধ হৈ যোৱাৰ আশংকা আছে লগতে ভাৰত বিৰোধী যিবিলাক উগ্ৰপন্থী শক্তি তাৰো উত্থান হ'ব পাৰে বিশেষকৈ আলফা স্বাধীনৰ শক্তি বাংলাদেশৰ সহযোগত বাঢ়িব পাৰে কিন্তু লগতে সীমান্ত অশান্ত হোৱাৰ সম্ভাৱনা আছে আৰু এনে হলে অসমত অনুপ্ৰৱেশ
ঘটিব বাঢ়িব ভাৰতবৰ্ষৰ কাৰণে হাসিনাৰ এই দশা বেয়া হ'ব পাৰে কিন্তু বাংলাদেশৰ জনতাৰ বাবে কিন্তু ই ভাল হৈছে কাৰণ এতিয়া যিবিলাক ভিডিঅ' বাতৰি দেখিছো তাৰ সাধাৰণ জনতা কিন্তু উৎফুল্লিত দেখা পোৱা গৈছে আৰু এটা কথা আকৌ প্ৰমাণ হৈ গ'ল যে জোৰ কৰি একনায়কত্ববাদ চলালেও পৰিণতি হিচাপে কিন্তু হয়তো এই একনায়কত্ববাদী মানুহজন মৰিব লাগিব নতুবা নেগুৰ পেলাই দেশৰ পৰা পলাব লাগিব কাৰণ এখন দেশত জনতাই জনাৰ্দন শেষত সৰুকৈ কানে কানে এটা কথা কৈ থৈ যাওঁ দেই ভাগ্য ভাল বাংলাদেশৰ ঢাকাত গুৱাহাটীৰ দৰে লতাশিল খেলপথাৰখন নাই নতুবা এই ছাত্ৰ সমাজৰ এনে ধৰণৰ বিয়াগম আন্দোলনত এটাক হয়তো চিত্তহাৰ বনাই দিলেহেঁতেন নমস্কাৰ ধন্যবাদ